তো গাইজ কি হৈছে মানে আমি পাকঘৰত ৰিচেণ্টলি সোমাইছোঁ আৰু পাকঘৰটো যিটো ৰূপ আছিলে কি কম মানে কাম কৰিম নে নকৰিম বুলি ভাবি গৈছিলোঁ। তো ইমানে লেতেৰা আছিলে ন, একদম পাকঘৰ এটা থাকিলে মানে বৰ পৰিষ্কাৰ হৈ থাকিব লাগে দেই। তো ইহঁতৰ ইমান মানুহ থাকে, কাম কৰা মানুহ আছে, তেতিয়া একদম মানে বেয়া ন, একদম পৰিষ্কাৰ ৰখা নাই। যিটো দেখিছে যিটো আমি বহিলৈ চাফা কৰিলোঁ, এতিয়া চাফা কৰি পেইণ্ট কৰিব লাগিব। তো যিটো হৈ আছিলে অৱস্থা বেয়া, আপোনালোকৰ সেনেকুৱা নকৰিব দেই। তো আপোনালোকৰ ঘৰতো যদি আছে কিচেন ৰুমটো ভালকৈ পৰা চাফ চিকুণকৈ সদায় ৰাখিব, তেতিয়া মানে বস্তু চস্তুবোৰ থ'বলৈ পালে কিবা কৰিবলৈ ভাল লাগে ন। লোকে আহে দেখিলেও পাকঘৰটো বৰ পৰিষ্কাৰ নিচিনা লাগে বুলি ভাবিব। এতিয়া আমি আজি কৰি থৈ যাম, কাইলৈ আকৌ এতিয়া এনেকুৱা লেতেৰা কৰিব। যিটো চাবলৈ ইয়াত মানে কি হৈছে দেখিছে নাই, এই কোলা কোলা চব ইয়াত গোটেই একদম তেলৰ হেৰি আছে। চিমনি লগোৱা নাই, চিমনি লগোৱাৰ সেইটো দিছে, কিন্তু চিমনি লগালে ইমান লেতেৰা নহ'লে। তো কোলা কোলা গোটেই মামৰে কৰি থৈছিলে ঘৰটোত। তো আমাৰ এই পেপাৰো মাৰি দিছে না, অলপ অলপ মানে কি হৈছে মানে নামানিছে যে অলপ চাফা কৰি দিওঁ বুলি হৈছে। বহুত ভাল পাই মানে সেইকাৰণে কথা এইটো আমি ঢাকি লৈছোঁ ইয়াত মিক্সি চিক্সি বোৱাতে বস্তু থোৱা। তাৰ আৰু এই চব কালাৰ চব নাই, এই ৱালৰ কালাৰ চব তো ইমানে বেয়া আছিলে ৱালখন। আমি গোটেই পুটিং হেৰি খতম হৈ গৈছিলে দেই। পুটিং আকৌ আমি ইয়াত ডেন মাৰি আকৌ পুটিং কৰিব লাগিব। তো ইয়াত প্ৰাইমাৰ মাৰিব লাগিব, পেইণ্ট মাৰিব লাগিব। তো এই গ্ৰিলখন চাব আপোনালোকে, গ্ৰিল বগা কালাৰ চিনে নাই, কি কালাৰ হৈ গ'ল এইটো। নিজৰ ঘৰটো নিজে পৰিষ্কাৰ নাৰাখিলেতো এনেকুৱা হ'বই লেতেৰা। নিজৰ ঘৰ হয়, নিজে চাফা কৰি নাৰাখিলে তো লেতেৰা হ'বই ন। তো সেইকাৰণে পৰা অৱস্থাত নিজৰ ঘৰটো নিজে চাফা কৰিব লাগে। তো তেতিয়া ভালকৈ চাফা হৈ থাকিব। তেতিয়া কিচেন ৰুম হ'ল বুলি ক'লে, ভাত খোৱা ৰুম হ'ল, ভাত বনোৱা ৰুম হ'ল বুলি ক'লে আপুনি কি ইমান লেতেৰাকৈ ক'লে নহ'ব নহয়। তো আপোনালোকে থয় নেকি ক'বচোন। তো কাৰ ঘৰত থাকে এনেকুৱা? আমিতো প্ৰায়ভাগ ঘৰতো আমি চাফাই পাওঁ, কিন্তু কিছুমান এটা দুটা ঘৰতে বেয়া পাওঁ। তো ইমান লেতেৰাকৈ থ'লে ভাল নালাগে। তো ঘৰবোৰ সদায় পৰিষ্কাৰ ৰাখিব, তেতিয়া সদায় ভাল লাগিব। আৰু মানে এইটো যিটো শেষ কৰিম বুলি ভাবিছোঁ, কি হয় নাজানিছোঁ আৰু। এইবোৰ ৰুমখিনিতো দেখিলে অলৰেডি, ৰুমখিনিতো দেখাৰ কাৰণে এতিয়াতো ভালকৈ হেৰি নহ'ব, কি কয় লাইটটো জ্বলোৱা নাই কাৰণে ভালকৈ পোহৰ নহ'ব। বা ইয়াত দেখি ডাইনিং চব বস্তু ইয়াতে থৈ দিবলগীয়া হৈছে। উপায় নাই মানে, বেলেগত থ'বলগীয়া জেগা নাই। ইয়াতে ঘড়ী ইমান ধুনীয়া চব, সেইটো ঘড়ীটো লাইট আছে, লাইটবোৰ জ্বলোৱা নাই। তো এইটোতো ৰুমটো দেখিছেই চবে। ঘৰটো মানে কি ক'ম, মানে অৱস্থা বেয়া। আৰু এইফালে আছিলে মানে বাহিৰত আউটছাইড আছিলে কি লেতেৰা। এই ফেন ফেন এখন আছিলে, ফেনখন যিটো লেতেৰা হৈ আছিলে, এইটো গোহো এনেকুৱা লেতেৰা নাছিলে, ইমানে লেতেৰা আছিলে। সেই চাফা কৰি আছে। তো মানে অৱস্থা নাই মানে, কি মানে এনেকুৱা কি একদম নিজৰ ঘৰখন নিজে চাফা কৰি নথ'লে কেনেকুৱা লাগে। এনেকুৱা লেতেৰা থাকি ভাল পায় নেকি জানো দেই, ভাল নালাগে দেই এনেকৈ ইমান লেতেৰা। আমি পৰা অৱস্থাটো যিমান পাৰোঁ আমি এইফালৰ পৰা কৰি দিছোঁ বাৰু পৰা দেই। तो इनका कि ये भाभी, एक घर का भाभी है ना, ये भाभी भी थोड़ा भी काम नहीं करता है। तो वो काम करने वाला आदमी है बोला, तो उसको करने के लिए बोला, लेकिन वो आदमी नहीं करता है ना, जो है एक छोटा वाला मिनी है ना, उससे नहीं होता है। तो भाभी भी काम नहीं करता है, अपना ही घर है ना, तो करना चाहिए, है ना भाभी? क्या बोल रहे क्या कुछ नहीं वो भाभी का घर नहीं है बोला है। মাজতে অলপ হিন্দী কৰি দিছোঁ আৰু হিন্দীটো হৈছে নাই মই নাজানো দেই। তো বুজাই ল'ব যদি কেনেবাকৈ যদি হিন্দী ভুল হৈছে। তো গাইজ দেখিছে, ঘৰ সদায় নিজৰ ঘৰ হ'লে বা চব নিজৰ ঘৰত নিজে পৰিষ্কাৰ ৰাখিব, সদায় নিজৰ কাৰণে ভাল। আমিনো কি, আমি দুটা দিন থাকোঁ মানুহৰ ঘৰত, ভালকৈ থাকোঁ, কাম বন কৰি কিনে যামগৈ। আৰু তাৰপিছতো নিজৰ ঘৰটো নিজে কাম কৰিব লাগে, নিজে চাফা কৰি ৰাখিব লাগে, সেইটোৱে মেইন। তো মেইনটেইন কৰি ৰখাটো নিজৰ ভাল, নিজৰখনেই ভাল। তো পেইণ্ট নহয় কৰি কি লাভ আছে, একোৱে লাভ নাই। তো সেইকাৰণে আমি এতিয়া আজি কামটো লাগোঁ। আকৌ নতুন এটা ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বা ইত্যাদি দেই। তো আজিলৈ ইমানতে সময়, বাই বাই।